channel. Hello friends, welcome back to our channel Aitar Sadhu. Jia aru moi Bonani ako ahisu tumalukor usoroloi eta notun episode loi. Konmani hot tumaluke jodi amar channel tu aru amar videos khini bhal pua tetia hole amar channel tu subscribe koriba. Ki koriba Jia? Subscribe our Yes, channel. subscribe our channel Aitar Sadhu. Aru amar videos khini like aru tumalukor friends khini logot share koriba. Jia amak aji ki hikabo ba? Ki hikaba Jia? My new bostu mall bostu. Square, rectangle, circle, triangle. Wow, জিয়াই আজি মানে আমাক শেপস বনাব শিকাব আৰু জিয়াই বনোৱা শেপস খিনিৰে আমি কেনেকৈ ঘৰত সজাব পাৰিম হেখিনি মই তোমালোকক শিকাম সো আজিৰ কাৰণে স্টাৰ্ট কৰো ন জিয়া সো ডিফাৰেন্ট শেপস বনাব কাৰণে আমাক লাগিব কালাৰ্ড পেপাৰস মোৰ ওচৰত আছে ৰেড yellow আৰু জিয়াৰ ওচৰত আছে দেখাই দিয়া জিয়া ৰেড Orange. তোমালোকৰ ওচৰত যদি কালাৰ্ড পেপাৰ নাই তেতিয়া হলে হোৱাইট পেপাৰো ল'ব পাৰা ঠিক আছে সো পেপাৰৰ লগত আমাক লাগিব ৰাউন্ড শেপৰ কাৰণে একটা খালি খাফৰ যিকোনো বস্তু টেমাৰ খাফৰ লবা মোৰ কাৰণে ডাঙৰ জিয়াৰ কাৰণে সৰু এখন লাগিব সিজাৰ কেচি জিয়ায়ো লৈছে তাইৰ কাৰণে সৰু সিজাৰ কনমানি হত এটা কথা মনত ৰাখিবা সিজাৰ ইউজ কৰোতে সদায় পেৰেন্টছৰ ওচৰত ৰাখিবা ঠিক আছে আৰু আমাক লাগিব এতিয়া এখন স্কেল গ্লু লাগিব আৰু পেন্সিল লাগিব এডাল পেন্সিল মোৰ আৰু এডাল পেন্সিল জিয়াৰ সো এতিয়া আমি স্টাৰ্ট কৰো জিয়া আমি আজি কি শেপস বনাম আমি square, rectangle circle, triangle. সো আজি আমি চাৰিটা শেপ বনাম জিয়া আমি ফাৰ্স্ট শেপ কি বনাম Round. ওকে সো আমি ফাৰ্ষ্টতে ৰাউন্ড শেপ বনাম ৰাউন্ড শেপ বনাব কাৰণে প্ৰথমে আমি খালি খাফৰ এটা লম যিকোনো টেমাৰ আৰু যিকোনো আমাৰ কালাৰ্ড পেপাৰখনৰ ওপৰত কৰ্নাৰত খাফৰটো থৈ পেন্সিল ডালেৰে জিয়াই পাৰিছানে কৰ্নাৰত আমি কৰ্নাৰত এটো কাৰণে লৈছো যাতে পিছলে আমি ইয়াৰ সাইডৰখিনি কিবা কামত ইউজ কৰিব পাৰো সো আমি এটা পেন্সিল ডালেৰে এনেকে অকমান খাফৰটো প্ৰেসাৰ দি ৰাউন্ড শেপ এটা আঁকিম ওকে সো এইটো হল আমাৰ ৰাউন্ড শেপ জিয়ায়ো কৰিছে জিয়া দেখাই দিয়া ইয়েস ৰাউন্ড শেপটো আঁকি হোৱাৰ পিছত আমি কেচিখন লৈ ৰাউন্ড পেপাৰখনৰ ৰাউন্ড শেপটো কাটিম কিন্তু তোমালোকে এটা কথা সদায় মনত ৰাখিবা কনমানি হত তোমালোকে যেতিয়া সিজাৰ নাইবা কেচি ইউজ কৰিবা সদায় পেৰেন্টছক লগত লৈ কৰিবা জিয়া আহা আমি এতিয়া সিজাৰ এদি কাটো ওকে তুমি যদি নাই পাৰ মই কৰি দিম দে ট্রাই কৰা নোৱাৰিলে মই কৰি দিম এইটো আমাৰ ৰাউন্ড শেপ হৈ গল জিয়া তোমাৰটো দেখাই দিয়া ওকে জিয়ায়ো বনালে ৰাউন্ড শেপ আৰু ইয়াৰ পিছত সেকেন্ড শেপ কি বনাম জিয়া আমি স্কোয়াৰ শেপটো বনাম এতিয়া কনমানি হত আমি স্কোয়াৰ শেপ বনাবলে এতিয়া ডিফাৰেন্ট কালাৰ পেপাৰ এখন লম মই লৈছো yellow খন আৰু জিয়াই লব ৰেড কালাৰ খন মই yellow ইউজ কৰিবা ঠিক আছে মই তোমালৈ এখন yellow কালাৰ লৈ আহো ওকে জিয়াই অৰেঞ্জ ইউজ কৰিব সো স্কোয়াৰ শেপটো বনাব কাৰণে আমাক এডাল স্কেল লাগিব যিহেতু মোৰ ওচৰত অকল এডাল স্কেল আছে প্ৰথমে মই আঁচকেটা টানি পেলাই পিছৰটো জিয়াক দিম ঠিক আছে জিয়া ওকে সো স্কোয়াৰ শেপটো বনাব কাৰণে স্কেল ডালেৰে প্ৰথমে আমি মেজাৰমেন্ট এটা লৈ লম তোমালোকে এটা কথা গম পোৱানে স্কোয়াৰ শেপৰ গোটেই কেটা লাইন একে সমানৰ হয় ঠিক আছে সো মই কেনেকৈ কৰে দেখাম এইটো চোৱা এইফালে মই 0 পৰা এখিনি মই 10 লৈকে এটা পইণ্ট দি লৈছো এইটো আমাৰ 10 সেন্টিমিটাৰ হৈ গল এইখিনিৰ পৰা আকৌ 10 সেন্টিমিটাৰলৈকে আমি
ডট দিম এইটো আৰু আঁচ এডাল এনেকে টানি দিছো সেম আমি এইটো ফালেও 10 সেন্টিমিটাৰ হ'ব আৰু এখিনিও যদি আমি মেজাৰ কৰো 10 সেন্টিমিটাৰ হ'ব এইয়া সো এইটো এটা স্কয়াৰ হোল স্কয়াৰ শেপ এতিয়া জিআই কৰিব আহা জিয়া মই তোমাক কৰি দিম নে পাৰিবা পাৰিবা সো জিআই পাৰিব লোৱা জিয়া স্কয়াৰত গুটেই কেটা সমান হয় দে গুটেই কেটা লাইন সমান হয় সো আমি এটা কাম কৰো এতিয়া আমি লম 6 লৈকে হ'ব ওকে 0 পৰা to 6 লৈকে নেক্সট এইখিনিও আমি 0 পৰা 6 কৰিম কাৰণ স্কয়াৰত সব সমান হয় গুটেই কেটা সাইজ তাহলে 6 দিও ফালেও 6 এতিয়া আমি লাইন কেটা টানি লম তুমি টানিবা ওকে টানিলো এনেকে টান না স্কেল ডালেৰে টানা সেই ডট কেটালে টানি দিয়া স্কেল ওকে এতিয়া এইখিনি লৈকে টানা সৰি না চাই স্কেল ডাল আনিলো এইখিনিলে ওকে সো জিআইও স্কয়াৰ এটা বনালে এতিয়া আমি আকৌ সিজাৰখন লৈ পেলাই শেপটো কাটিম ঠিক আছে ওকে পাৰিছা জিয়া ওকে সো মই স্কয়াৰ শেপটো কাটিলো আমি প্ৰথমে বনাইছিলো সাৰ্কেল আৰু এটো আমাৰ স্কয়াৰ জিআইও কাটি আছে জিআইও দেখাব ওকে স্কয়াৰ আৰু সাৰ্কেল জিআইও বনালে জিয়া এতিয়া আমি থাৰ্ড শেপটো কি বনাম ট্ৰায়াঙ্গল ওকে আমি এটা ট্ৰায়াঙ্গল বনাম ট্ৰায়াঙ্গলটো স্কেল এডাল লাগিব তো ট্ৰায়াঙ্গল বনাবলৈও স্কেল লাগিব দে এতিয়া প্ৰথমে জিআই কৰিব স্কেলডাল উল্টা হৈছে জিয়া ওকে জিআইও এতিয়া ধুনীয়া ট্ৰায়াঙ্গল এটা বনালে লোৱা জিয়া এটো এতিয়া জিআই কাটিব ন কাটি দিব ময়ো এটা ট্ৰায়াঙ্গল বনাই লওঁ মোৰ অলৰেডি এটা শেপ আছে এটো সো মই এইখিনিতে লাইন এটা টানি ট্ৰায়াঙ্গলটো বনাই দিম ট্ৰায়াঙ্গল হৈ গ'ল I don't know জিয়া এইটো হ'ল মোৰ সাৰ্কেল স্কয়াৰ আৰু ট্ৰায়াঙ্গল জিয়া কোৱাচোন ট্ৰায়াঙ্গলত কেইটা সাইডস আছে ঠিক আছে ওপৰত এটা সাইডত দুটা yes নিজে কাম কৰলো 1 2 3 ওকে সো জিয়া ধুনীয়াকে কৈ দিছে আমাক ট্ৰায়াঙ্গলত কেইটা সাইডস থাকে আৰু লাষ্ট কি বাকি থাকিলে জিয়া আমি কি বনাম এতিয়া rectangle ওকে আমাৰ লাষ্ট শেপটো হ'ল ৰেক্টেঙ্গল আৰু ৰেক্টেঙ্গল বনাবৰ কাৰণে মই লৈছো এখন হোৱাইট পেপাৰ আমাৰ ৰেড লৈছে আৰু জিআই ৰেড লৈছে এতিয়া আমাক দেখুৱাচোন ৰেক্টেঙ্গল কেনেকে বনাব লাগে স্কেলডাল সিধাকে লোৱা স্কেলটো বেকা হৈ আছে সিধাকে লোৱা ওকে সিধাকে লোৱা স্কেলডাল ওকে সেম মই জিয়াক ফলো কৰি ময়ো আকৌ ৰেক্টেঙ্গল বনাবৰ কাৰণে আমি হোৱাইট পেপাৰখনৰ সাইডত গৈ মই লৈছো 10 লৈকে পইণ্টটো আৰু আঁচডাল আঁকি দিছো আৰু এইফালে মোৰ মেজাৰমেন্ট হৈছে 6.5 কিতানা স্কয়াৰ হৈ যাব দেখোন 6.5 rectangle ঠিক আছে সো এতিয়া আমি সিজাৰখন লৈ আকৌ কাটিম শেপটো মই হেল্প কৰো জিয়া
When the starches got it শেপখিনি কাটা হৈ গ'ল যিহেতু আমি আমাৰ বাকি পেপাৰখিনি সাইড কৰি থৈ দিওঁ কাৰণ এইখিনি আমাক বৰ্তমান দৰকাৰ নাই কণমানি হট চোৱা আমাৰ এতিয়া হৈ গ'ল শেপখিনি সাৰ্কেল স্কুৱেৰ ৰেক্টেংগল আৰু ট্ৰায়াংগল কণমানি হট জিয়া আৰু মই আমাৰ শেপছখিনি ৰেডি কৰিলোঁ আৰু যিহেতু মই তোমালোকক কৈছিলোঁ যে শেপছেৰে কেনেকৈ ডেকৰেট কৰিব পাৰি সেইটো মই শিকাম তোমালোকক চ' মই ভাবিছোঁ ইয়াৰ কাৰণে মই এডাল ৰিবন লওঁ চ' মই এডাল ৰিবন লৈছোঁ পিংক কালাৰ ৰিবন মই অকণমান মেজাৰ কৰি জিয়াৰ কাৰণে কাটিম আৰু মোৰ কাৰণে কাটিম দিছোঁ আৰু এইডাল ৰিবন জিয়াৰ কাৰণে মোৰ ৰিবনডাল কাটা হৈ গ'ল আৰু এতিয়া মই গ্লু এটা লৈ পেলাই ৰিবনটোত এটা দুটা ড্ৰপ দি পেলাই আমাৰ শেপখিনি ষ্টিক কৰিম চ' প্ৰথমে মই ট্ৰায়েংগলটো ষ্টিক কৰিম আৰু মই ৰিবনটোত ষ্টিকাৰ্ছখিনি শেপছখিনি লগোৱাৰ পিছত মই জিয়াক হেল্প কৰি দিম অ'কে এতিয়া এইখিনিতে মই এটা ড্ৰপ লৈছোঁ আৰু মই ট্ৰায়েংগল শেপটো ইয়াতে ষ্টিক কৰি দিম মই সেকেন্ড ড্ৰপ লৈছোঁ ইয়াতে মই ষ্টিক কৰিম সাৰ্কেলটো the fourth drop and the last drop মই rectangle লগাম এইটো হ'ল ডেকোৰেশ্যন তোমালোকে ইয়াতে কালাৰ পেন্সিলছ দি পেলাই ড্ৰয়িংছো বনাব পাৰা ষ্টিকাৰ্ছো লগাব পাৰা তোমালোকৰ যেনেকৈ মন যায় ডিজাইন কৰিব পাৰা এতিয়া মই জিয়াক হেল্প কৰি দিওঁ জিয়া তোমাক হেল্প নালাগে তুমি পাৰিবা নিজে অ'কে জিয়াই নিজে পাৰিব বোলে চ' জিয়াই ল'ব গ্লুটো অকণমান ড্ৰপ ল'বা ৰেক্টেংগল আৰু অকণ গ্লু লাগে অ'কে ভেৰি নাইচ এতিয়া দেখাই দিয়া জিয়া এইটো জিয়াৰ ডেকোৰেশ্যন জিয়া আজি আমি কি বনালো circle बनालो square बनालो triangle बनालो rectangle बनालो জিয়াই আমাক আজি শেপছ কাটিব শিকালে চাৰিটা শেপছ বনালো আমি স্কুৱেৰ ট্ৰায়েংগল ৰেক্টেংগল আৰু সাৰ্কেল আৰু মই তোমালোকক শিকালো যে কেনেকৈ আমি সৰু সিম্পল ডেকোৰেশ্যন এটা কৰিব পাৰোঁ শেপছ কেইটাৰে তোমালোকে যদি আমাৰ ভিডিঅ'টো ভাল পালা ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডছৰ লগত আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা জিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব কৈ দিয়া subscribe and like yes so জিয়ায়ো কৈছে ছাবস্ক্ৰাইব এণ্ড লাইক আৱাৰ চেনেল আজিলৈ আহোঁ আমি আকৌ আহিম এটা নতুন এপিছ'ড লৈ বাই